বিহু উপলক্ষে জুইশালত হাঁহৰ মাংস বনাবলৈ লৈছোঁ। তেল গৰম কৰি কেৰাহীত পিঁয়াজ দিলোঁ, এয়া ৰচুন দিলোঁ, আদা ৰচুনৰ পেষ্ট দিলে ভালকৈ ভাজিলোঁ। ৰঙা পৰি যোৱাকৈ ভাজি ল'ব। তাৰপিছত পিঁয়াজ দি দিব। পিঁয়াজখিনি খুব ভালদৰে লৰাই ভাজি ল'ব। ৰঙা পৰি যোৱাকৈ পিঁয়াজখিনি ভাজিব। মাংসখিনি দি থ'ব। মঠি থোৱা মাংস নিমখ হালধি দি মঠি লৈ মাংসখিনি দিয়া হৈছে। ভালদৰে লৰাই দিব। জুই বঢ়াই দিব। জলকীয়া মছলা গুড়ি দিলোঁ। জলকীয়া গুড়ি লগত দি দিব। মছলা দি ভালদৰে লৰাই দিব। দৰ্শকৰ দৃষ্টি কেৰাহীত আলু দি দিব। ভালদৰে লৰাই দিব মিশ্ৰণটো। বাটি থোৱা বিলাহীৰ পেষ্ট দি ভালদৰে লৰাই দিব। ঢাকনি মাৰি দিব। জুইৰ পৰিমাণ বঢ়াই দিব লাগে। জুইৰ তাপ যিমানে বেছি হ'ব মাংস খাবলৈ সিমানেই সোৱাদ হ'ব। এনেও কোলা পৰিব আৰু শুকান জলকীয়া কেইবাটাও দিছে। লৰাই দি নেলাগে লাল মিচ দিবলৈ। ঢাকনি মাৰি দিব। কিছু সময়ৰ পিছত পুনৰ ঢাকনি উঠাই লৰাই দিব। 35 পৰা 45 মিনিট।